Hello friends, welcome back to Meetoo's Technical Study. Friends, তোমালোকে অলৰেডি গমে পাইছা আসাম হিষ্ট্ৰীৰ ওপৰত এটা সিৰিজ আমি ষ্টাৰ্ট কৰিছোঁ। তাত আমি অলৰেডি অৰিজিন অফ আসামৰ পৰা ষ্টাৰ্ট কৰি পাল ডাইনেষ্টিলৈকে আমি ডিটেইলছ ডিছকাছ কৰিছোঁ। আজি আমি আহোম ডাইনেষ্টিৰ ওপৰত ডিছকাছ কৰিম, গতিকে সময় নষ্ট নকৰি বলক ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। প্ৰথমটো কুৱেশ্যন হ'ল, হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য আহোম কিংডম? আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ফ্ৰেণ্ডছ, ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন এ, চুকাফা। ফ্ৰেণ্ডছ, ইয়াৰ লগতে কিছুমান এক্সট্ৰা ইনফৰ্মেশ্যন মনত ৰাখিব। চুকাফা টাই ফেমিলিৰ পৰা বিলং কৰিছিলে আৰু তেওঁ মংমাওৰ পৰা অসমলৈ আহিছিলে আৰু মংমাওৰ প্ৰেজেণ্ট ডে ম্যানমাৰ নাইবা চাইনা বৰ্ডাৰৰ ওচৰৰ পৰা তেওঁ অসমলৈ আহিছিল। তেওঁ পাটকাই মাউণ্টেইন পাৰ হৈ 1228 খ্ৰীষ্টাব্দত ব্ৰহ্মপুত্ৰ ভেলীত ব্ৰহ্মপুত্ৰ উপত্যকাত উপস্থিত হৈছিল আৰু প্ৰথম কেপিটেল পাতিছিল চৰাইদেউত। কিমান চনত পাতিছিল? 1253 খ্ৰীষ্টাব্দত। ইয়াৰ লগতে মনত ৰাখিব, তেওঁ মংমাওৰ পৰা অসমলৈ আহোঁতে 13 বছৰ সময় লাগিছিল, লগতে 9000 ফলোৱাৰ্ছ লগত লৈ আহিছিল। আৰু ইয়াৰ লগতে মনত ৰাখিব, 2 ডিচেম্বৰ তাৰিখে চুকাফা দিৱস নাইবা আসাম দিৱস পালন কৰা হয়। 2 নম্বৰ কুৱেশ্যনটো হ'ল, ইন হুইচ ইয়াৰ ডিড চুকাফা ইষ্টাব্লিছ দ্য আহোম কেপিটেল এট চৰাইদেউ? কিমান চনত চুকাফাই চৰাইদেউত আহোমৰ ৰাজধানী প্ৰতিষ্ঠা কৰিছিল? ফ্ৰেণ্ডছ, ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি, 1253 AD। ফ্ৰেণ্ডছ, 3 নম্বৰ কুৱেশ্যনটো হ'ল, দ্য অৰিজিনেল নেম অফ চুকাফাছ ফাদাৰ ৱাজ? চুকাফাৰ দেউতাৰ আচল নাম কি আছিল? ফ্ৰেণ্ডছ, ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি, চাওচাংনিউ। 4 নম্বৰ কুৱেশ্যনটো হ'ল, হুইচ আহোম কিং ফাৰ্ষ্ট ইন্ট্ৰডিউচ দ্য চাকা ইৰা ইন আছাম? কোনজন আহোম স্বৰ্গদেৱে অসমত প্ৰথমবাৰৰ বাবে শকাব্দৰ প্ৰচলন কৰিছিল? ফ্ৰেণ্ডছ, ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন এ, চুহুংমুং। ফ্ৰেণ্ডছ, ইয়াৰ লগতে কিছুমান এক্সট্ৰা ইনফৰ্মেশ্যন মনত ৰাখিব। চুহুংমুঙে শাসন কৰিছিলে 1497 পৰা আৰম্ভ কৰি 1539 লৈকে আৰু তেওঁক দিহিঙীয়া ৰজা বুলিও জনা যায়। 5 নম্বৰ কুৱেশ্যনটো হ'ল, হু ৱাজ দ্য ফাৰ্ষ্ট আহোম কিং টু এজিউম দ্য হিন্দু টাইটেল স্বৰ্গনাৰায়ণ? স্বৰ্গনাৰায়ণ হিন্দু উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল? সঠিক এনচাৰটো হ'ব অপশ্যন বি, চুহুংমুং। 6 নম্বৰ কুৱেশ্যনটো হ'ল, দ্য পোষ্ট অফ বৰপাত্ৰ গোহাঁই ৱাজ ক্ৰিয়েটেড বাই? বৰপাত্ৰ গোহাঁই পদটো কোনে সৃষ্টি কৰিছিল? ফ্ৰেণ্ডছ, ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি, চুহুংমুং। ফ্ৰেণ্ডছ, 7 নম্বৰ কুৱেশ্যনটো হ'ল, হু ক্ৰিয়েটেড দ্য পোষ্ট অফ বৰবৰুৱা এণ্ড বৰফুকন? বৰবৰুৱা আৰু বৰফুকন পদ কোনে সৃষ্টি কৰিছিল? ফ্ৰেণ্ডছ, ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি, প্ৰতাপ সিংহ। ফ্ৰেণ্ডছ, ইয়াৰ লগতে কিছুমান এক্সট্ৰা ইনফৰ্মেশ্যন মনত ৰাখিব। প্ৰতাপ সিংহই 1603 খ্ৰীষ্টাব্দৰ পৰা আৰম্ভ কৰি 1641 খ্ৰীষ্টাব্দলৈকে শাসন কৰিছিল আৰু ফাৰ্ষ্ট বৰবৰুৱা পদটো কাক প্ৰদান কৰা হৈছিল? মোমাই তামুলীক। আৰু ফাৰ্ষ্ট বৰফুকন পদটো কাক প্ৰদান কৰা হৈছিল? লাঙি পানীখিয়া। ইয়াৰ লগতে মনত ৰাখিব, প্ৰতাপ সিংহক বুঢ়া ৰজা বুলিও জনা যায় আৰু ইয়াৰ আহোম নামটো আছিলে চুচিংফা। 8 নম্বৰ কুৱেশ্যনটো হ'ল, হোৱাট ৱাজ দ্য পাইক ছিষ্টেম? পাইক প্ৰথা কি আছিল? ফ্ৰেণ্ডছ, ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি, এ কম্পালচাৰী লেবাৰ ছিষ্টেম, বাধ্যতামূলক শ্ৰম ব্যৱস্থা। ইয়াৰ লগতে কিছুমান এক্সট্ৰা ইনফৰ্মেশ্যন মনত ৰাখিব। পাইক ছিষ্টেমটো কোনে ইন্ট্ৰডিউচ কৰিছিলে? চুকাফাই। ইয়াৰ লগতে মনত ৰাখিব যে কেতিয়াবা আহিব পাৰে যে এই পাইকসকলক মেনেজ কৰিবলৈ কিছুমান পদবী সৃষ্টি কৰিছিল, যে 20 জন পাইকৰ মুৰব্বীক বৰা বুলি কোৱা হৈছিল, 100 জন পাইকৰ মুৰব্বীক শইকীয়া বুলি কোৱা হৈছিল, 1000 জন পাইকৰ মুৰব্বীক হাজৰিকা বুলি কোৱা হৈছিল, 3000 জন পাইকৰ মুৰব্বীক ৰাজখোৱা বুলি কোৱা হৈছিল আৰু 6000 জন পাইকৰ মুৰব্বীক ফুকন নাইবা বৰুৱা বুলি কোৱা হৈছিল। এইখিনি কথা বহুত ইম্পৰ্টেণ্ট, মনত ৰাখিব। 9 নম্বৰ কুৱেশ্যনটো হ'ল, ইন দ্য পাইক ছিষ্টেম 4 পাইকছ কনষ্টিটিউট এ? পাইক প্ৰথাত 4 জন পাইক মিলি কি গঠিত হৈছিল? ফ্ৰেণ্ডছ, ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন এ, গোট। ইয়াৰ লগতে মনত ৰাখিব যে প্ৰথম অৱস্থাত 4 জন পাইক মিলি গোট গঠন কৰা হৈছিল, কিন্তু পৰৱৰ্তী সময়ত এইটো কমাই দিয়া হৈছিল আৰু 3 জন পাইক মিলি এটা গোট বনোৱা হৈছিল। 10 নম্বৰ কুৱেশ্যনটো হ'ল, মোমাই তামুলী বৰবৰুৱা ৱাজ দ্য ফাৰ্ষ্ট বৰবৰুৱা আণ্ডাৰ হুইচ কিং?
মোমাই তামুলী বৰবৰুৱা কোনজন ৰজাৰ দিনত প্ৰথম বৰবৰুৱা আছিল? ফ্ৰেণ্ডছ, ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি, প্ৰতাপ সিংহ। 11 নম্বৰ কুৱেশ্যনটো হ'ল দ্য বেটেল অফ ইটাখুলি ৱাজ ফাউট ইন দ্য ইয়াৰ। ইটাখুলিৰ যুদ্ধ কিমান চনত হৈছিল? ফ্ৰেণ্ডছ, ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি, 1682। ইয়াৰ লগতে কিছুমান এক্সট্ৰা ইনফৰমেশ্যন মনত ৰাখিব। আহোম আৰু মোগলৰ মাজত হোৱা এইটো আছিল শেষৰটো ৰণ। আৰু এই যুদ্ধ কাৰ কাৰ মাজত হৈছিলে? আহোম আৰু মোগলৰ মাজত হৈছিলে। আহোমৰ ৰজা আছিলে গদাধৰ সিংহ আৰু আহোম সৈন্যৰ নেতৃত্ব দিছিল দিহিঙীয়া আলোন বৰবৰুৱাই। সেই সময়ত মোগলৰ পক্ষত নেতৃত্ব দিছিলে মনচুৰ খানে। ইয়াৰ লগতে আৰু এটা ইম্পৰ্টেণ্ট কথা মনত ৰাখিব। আহোম আৰু মোগলৰ মাজত হোৱা প্ৰথমটো যুদ্ধ আছিলে বেটেল অফ চামদাৰা আৰু এইটো কিমান চনত হৈছিল? 1616 চনত। 12 নম্বৰ কুৱেশ্যনটো হ'ল দ্য বেটেল অফ চৰাইঘাট ৱাজ ফাউট বিটুইন দ্য আহোমছ এণ্ড মোগলছ ইন। শৰাইঘাটৰ যুদ্ধ আহোম আৰু মোগলৰ মাজত কিমান চনত হৈছিল? ফ্ৰেণ্ডছ, ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি, 1671। ইয়াৰ লগতে মনত ৰাখিব আহোম আৰু মোগলৰ মাজত এইটো আছিলে এটা গুৰুত্বপূৰ্ণ বেটেল। এই বেটেলটো কিমান চনত হৈছিল? 1671ত হৈছিলে। আৰু সেই সময়ত আহোমৰ সেনাপতি আছিলে লাচিত বৰফুকন আৰু মোগলৰ সেনাপতি আছিল ৰাজা ৰাম সিং। 13 নম্বৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য মোগল জেনেৰেল ইন দ্য বেটেল অফ চৰাইঘাট। শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল? ফ্ৰেণ্ডছ, ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন ডি, ৰাজা ৰাম সিং। 14 নম্বৰ কুৱেশ্যনটো হ'ল দ্য ট্ৰিটি অফ মাজুলী ৱাজ চাইন্ড বিটুইন কোচ কিং নৰনাৰায়ণ এণ্ড আহোম কিং। কোচ ৰজা নৰনাৰায়ণ আৰু কোনজন আহোম ৰজাৰ মাজত মাজুলী সন্ধি স্বাক্ষৰিত হৈছিল? ফ্ৰেণ্ডছ, ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন এ, চুকাম্ফা। ফ্ৰেণ্ডছ, ইয়াৰ লগতে মনত ৰাখিব চুকাম্ফাক খুৰা ৰজা বুলি জনা যায়। আৰু ট্ৰিটি অফ মাজুলী কিমান চনত স্বাক্ষৰিত কৰা হৈছিল? 1563ত হৈছিলে। আৰু ট্ৰিটি অফ মাজুলী কাৰ কাৰ মাজত হৈছিলে? কোচ কিংডম আৰু আহোম কিংডমৰ মাজত হৈছিলে। সেই সময়ত কোচ কিংডমৰ সেনাপতি আছিলে চিলাৰায় আৰু আহোমৰ কিং আছিলে চুকাম্ফা। 15 নম্বৰ কুৱেশ্যনটো হ'ল দ্য ট্ৰিটি অফ গিলাদাৰি ঘাট ৱাজ চাইন ডিউৰিং দ্য ৰেইন অফ। গিলাদাৰি ঘাটৰ সন্ধি কাৰ শাসনকালত স্বাক্ষৰিত হৈছিল? ফ্ৰেণ্ডছ, ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন ডি, জয়ধ্বজ সিংহ। ফ্ৰেণ্ডছ, ইয়াৰ লগতে মনত ৰাখিব এই সন্ধি 23 জানুৱাৰী 1663 চনত স্বাক্ষৰিত হৈছিল। আৰু এই সন্ধিটো কাৰ কাৰ মাজত হৈছিলে? আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহ আৰু মোগলৰ সেনাপতি মিৰ্জুমলাৰ মাজত হৈছিল। আৰু সেই সময়ত আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ একমাত্ৰ কন্যা আছিলে ৰমণী গাভৰু আৰু ইয়াক মোগলৰ হাৰেমলৈ পঠিয়াব লগা হৈছিল। আৰু স্বৰ্গদেউ জয়ধ্বজ সিংহক ভগনীয় ৰজা বুলিও কোৱা হয়। ইয়াৰ কাৰণটো হৈছিলে মোগলৰ আক্ৰমণৰ সময়ত তেওঁ ৰাজধানী এৰি পলাই গৈছিল। ফ্ৰেণ্ডছ, এইখিনি আছিল আজিৰ ভিডিঅ'টো চাই তোমালোকে কেনে পালা কমেণ্ট কৰি নিশ্চয় জনাই দিবা। আৰু ভিডিঅ'টো যদি PDF লাগে এইটো নাম্বাৰত টেক্সট কৰিবা। আমাৰ চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিবা। ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে অশেষ ধন্যবাদ।